বহুত দিনৰ মূৰত ভিডিঅ' কৰিম বুলি ওলাইছোঁ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই। আমিতো আজিকালি বহুত দিন এনেও ভিডিঅ' দিব নোৱাৰাই হৈছোঁ বাবু হোৱাৰ পৰা। তথাপিও তাৰ মাজতে এটা দুটা দি আছোঁ, কিন্তু আজি আৰু বহুত দিন হ'ল কিয় এই আমি আৰু ভাইৰেলত ভুগলোঁ। এটাৰ পৰা এটা ইটো দিলা দেউতাক, এইবাৰ দেউতাই দিলাক মোক, মই আৰু এইবাৰ কাক দিওঁ ভাবি আছোঁ। তাৰে পিছত আৰু ভাবছোঁ কি কৰোঁ চাওঁ। আমাৰ বৰ্তমান ভাইৰেলৰ পৰা বাচি আছে বাবু, তাজ যাতে নহয়। তুমি কিবা ক'বা না? গুড মৰ্ণিংটো কোৱা। মই মানে গাইজ ৰাতিপুৱা উঠি এক খলা ডিউটি কৰি আহিছোঁ, দেউতাৰ দোকান ৰখি আহিছোঁ। বৰ্তমান বৰডেকা আহিছে পৰিদিনা গুৱাহাটীৰ পৰা, সি এখন দোকানত গৈছে। মই তাৰমানে বাবুকো ৰাখিব লাগে না, গতিকে বেক টু বেক ডিউটিবিলাক চেঞ্জ কৰি আছোঁ। মই ডিউটিবিলাক দেখি আছোঁ অলপ পাছত দোকানত যাই। গতিকে ময়ো গাটো ধুই আহোঁ। তাৰমানে কি আজিকালি মোৰ গাটো ধুওঁতে মোটামুটি 8টাই বাজে আৰু ময়ো বেয়া নাপাওঁ, বাগাত দি ময়ো ভালেই পাওঁ। বিজাল বহুত দিনৰ মূৰত বিজালক দেখিলোঁ। তাৰমানে কি বিজালৰ কণ্ডিশ্যন বহুত বেয়া, ভাইৰেলে একেবাৰে বেয়াকৈ ধৰিছে বিজালক। এইবিলাক বেছি কথা ক'ব নিদিলোঁ, কাৰণ কিয় বহুত দুৰ্বল হৈ আছে আৰু মাতটো তাৰমানে হেহে লৈ বহুত ঔষধ পৰি আছে জ্বৰৰ কাৰণে, এণ্টিবায়'টিক দিছে কিবা দিছে সেইকাৰণে। গতিকে আজি বিজালে কথা ক'ব নোৱাৰিব। নেক্সট ভিডিঅ' বনালে বিজালৰ লগত কথা পাতিম আমি। গতিকে গাইজ গা ধুই আহি আপোনালোকক বাকীখিনি দেখি আছোঁ। তো গাইজ গা চা ধুই আহিলোঁ, গা চা ধুই মস্ত ভোক লাগছিল। গতিকে ভিডিঅ' বনাম বুলি কৈছিলোঁ যদিও পাহেছোঁ, তাৰমানে ৰাতিৰ অলপ মাংস থৈ দিছিলোঁ। গতিকে মাংস থাকলে জানে তো মই ইয়াত থাকিব নোৱাৰা হৈ যাওঁ। ৰুটি কৰি আধা খা হৈছে, আধা খা হৈ মনত পৰিছে হাও মই বোলে দেখুৱাম বুলি ভাবিছিলোঁ, লগালগ আৰু দেখুৱালোঁ। কি আৰু নাম চাই আছা মুখখন খাবা দিয়ে আগতে মই ভিডিঅ' কৰাৰ তালতে চাই মোৰ কেনে ৰুটি খাব লাগছে, ই আৰু কেনেহে মই খাব লাগব। হ'ব দে চাহ খা, ই আৰু মোৰখিনিও খায়। কি আহে আকৌ নকয় না কি সেনেকৈ থকা যায়। কি আজিকালি বেৰেল পৰছে চাই মোক, চবফালে বেৰেল পৰছে। হে বুন্দা বাকৰি কি চব পাৰে বুলি কয়, কি চবফালে নহয় কেনে কৰিছে বুন্দা বাকৰি। দেখাবা ৰুটি খেজা লাজ পাবা নেকি দেই, এৰি দৌলা দেখোন কিবা। তো গাইজ চাহ তাহ খোৱা হ'ল। এতিয়া মই যাওঁ দোকান ৰখা বৰডেকাক পঠাই দিওঁ। সি আছে, সি ব্ৰাছ চাছ কৰাই নাই বোলে, গতিকে ডিউটিবিলাক আনে হৈছে। আৰু দেউতাৰ কথাটোতো লিপিকাই কৈছে, অৱশ্যে দেউতা বুলি নহয়, প্ৰথমতে ময়ো দুসপ্তাহমান শুনিছিলোঁ। সিফালৰ দোকানখনটো আপোনালোকক আপডেট দিছিলোঁৱে যে দোকান এখন দিছোঁ ফাষ্টফুডত, গতিকে সেইখনো বন্ধ আছে, বমৰ দোকানো বন্ধ আছে, যিহেতু দেউতাৰ দোকানখন চলাব লগা হৈছে। আৰু ইফালে বৰডেকা আহিছে গুৱাহাটীৰ পৰা ডিউটিৰ পৰা, গতিকে বেছিদিন নাথাকে যাবই, মানে ছুটি শেষ হ'লে তো মই চলাব লাগিব। তো কণ্ডিশ্যনবিলাক এনে চলি আছে। আৰু দেউতাক দেখুৱালোঁ ডাক্তৰক, বহুত কিবা কিবি পৰীক্ষা দিছে, এটা পৰীক্ষা ৰিপৰ্ট আহিব বাকী আছে চিটি স্কেনৰ। গতিকে কেছবিলাক ঘৰত এনেহেন চলি আছে, এটাৰ পিছত এটা চব অসুখে চলি আছে। চ' সেইকাৰণে আজিকালি আপডেট থাকিব নোৱাৰোঁ, বেক টু বেক সেনেকৈ ভিডিঅ' দিব নোৱাৰোঁ। আৰু প্লাছ বাচ্ছাৰো গম পাইছে, ইয়ে ৰখি থাকিব লাগে। বৰ্তমান ভাবছে কি বাচ্ছা ক'ত গ'ল, আমাৰ লগত নাই, এই খাই আছে, মই দেখি আছোঁ ৰ'ব বাচ্ছা ক'ত আছে। এই চাওক, এই হৈছে বৰ্তমান অৱস্থা। দেখিছে মায়ে অলপ ঠিক কৰি দিলাক বস্তুবিলাক, মানে দেখুৱাই দি আছে। এই ঘৰত কণ্ডিশ্যনবিলাক হৈছে এনেহেন। আৰু এইফালে বৰডেকাই দোকান ৰখি আছে, মই যাম বৰডেকাই ঘৰত খাব আহিব। আৰু এইটো হৈছে লিম্পুৰী, আটা কাইটিৰ লগত এতিয়া ঘুমি আছে। এইফালে ফেন চলি আছে ওপৰত। তাৰমানে বাবুক এতিয়া ধৰ কাৰণ আছে, তাৰ মানে কি কাৰণটো হ'ল আমাৰ ফেনখন তাৰমানে একদম মানে পাছত দিলেও নঘূৰে, বাটা চাটা একো নাপায়। আৰু যিহেতু মানে কি সেই ফেন আছে, কি কয় এইখন এই ষ্টেণ্ড ফেনৰ বাটা সৰু চলিৰ কাৰণে বেয়া না, গতিকে দিয়া নাই। সেইকাৰণে এইটো ৰুমত ৰাখিব লগা হৈছে, এতিয়া ৰাখি দিছোঁ। আৰু লগত অলপমান আপোনালোকে আৰু ভাবিব পাৰে যে আটেকৰ অসুখ, আটেকৰ লগত হৈছে, কিন্তু আটেকৰ অসুখ ভাল পাইছে, মানে কি দুৰ্বল হৈ আছে। গতিকে সেইকাৰণে এতিয়া বাবুক এতিয়া থৈ দিছোঁ। মায়ে আৰু কৈ আছে গাইজ আৰু এটা বস্তু দেখুৱাবা, আমাৰ মানে কি এই লক্ষী উমনিত বহিছে। ক'ত মা লক্ষী? এইটো আবার দেখা যা চাহ দিছে, গা পা ধুনি চাফাই অভিযান কৰি আছে এনেকৈ।
ইয়াৰ বৰ্ডেকা আহি মানে দোকান চোকান বদলে পেলছে এইবিলাক আজি কৰিব এইবিলাক চাফা হা আৰু কালি এইবিলাক চাফা কৰিছে এইবিলাক চব লেতেৰা হৈ আছিল দেউতা নহওঁতে বৰ্তমান দোকান বদলে পেলছে এইবিলাক এই চব চাফ চিকুণ কৰিছে বৰ্ডেকাই এইবিলাক অলপ সাজুইছে এইবিলাক আগফালে নাছিল আগতে এইবিলাক লেতেৰা হৈ আছিল দেউতাৰ আগতে তো এনেহেনকেন বৰ্ডেকা আৰু মই মিলি বৰ্তমান চলাই আছোঁ তই কোনদিনা যাবি গুৱাহাটী শনিবাৰ যাতে হ'লে গা পা ধুই নি আৰু এটা পুৰণা লেম্প হৈছে আজিকালি এইবিলাক নেখাই হ'ল দেউতাৰ মানে দোকানৰে দিনৰে এইবিলাক গতিকে এইবিলাকো আজি চাফাই হ'ব না কি কয় চিকা কৰিব লাগিব আৰু দুটা দোকানী আহি গেল গাইছ দোকান চলাবা হে মুখেদি নহয় মাতে নাই চলি ক'ত এৰি আহিছা হা A few moments later. আগতে দেখাই পেলাক মই তেল চেল ভৰাই গেলো দোকানত যাই বাবুয়ে কান্দলাক বাবুক অলপ খাদ্য খলো তাৰে পিছত আহিলোঁ মই নিজৰ বিজনেছত মই নিজৰ এখন বিজনেছ খুলিছোঁ দেউতাৰ দোকানখন বৰ্তমান মই চলাম আৰু এইখন স্কেনাৰ এতিয়া পইচা স্কেনাৰ কাৰোবাই স্কেন কৰি লওক পইচা দিলে মোক দিবা পাৰে তো মানে কি দেউতা আছিল পুৰণা মানুহ না গতিকে গুগল পে এইবিলাক নাজানিছিল আৰু এইবিলাক বিশ্বাসো নকৰে কোনোবাই মাৰিব বুলি বা মাৰা যাব বুলি ভয়তে আৰু একলাই আছিল যিহেতু গতিকে সেইকাৰণে লিপিকায়ো ক'লাক মানে গুগল পে'ৰ গ্ৰাহকবিলাক ঘূৰি থাকে গতিকে আমাৰ যিহেতু খৰচা হৈ থাকে পইচাবিলাক এই একাউণ্টটো দি দিছোঁ এই যিহেতু খৰচ চৰচ একো নাই এই বেচেৰি তাৰমানে অনলাইন বস্তুও নিকিনে এই মেছ' ফ্লিপকাৰ্ট কিবা কিবি এইবিলাক একো নাই আৰু মুখতো স্পলেন নেদে না গতিকে একাউণ্টটো এই দি দিছোঁ হঠাৎ